আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হস্তিবিদ্যানবৰ লেখক কোন? অপশ্যনত আছে শিৱসিংহ, সুকুমাৰ বৰকাইত, মোমাই তামুলী বৰবৰুৱা আৰু শংকৰদেৱ। শুদ্ধ উত্তৰ হৈছে সুকুমাৰ বৰকাইত। দ্বিতীয় প্ৰশ্নটো হৈছে কথাগীত কোনে ৰচনা কৰিছিল? অপশ্যনত আছে শংকৰদেৱ, ভট্টদেৱ, ৰাম সৰস্বতী আৰু অনন্ত কন্দলী। শুদ্ধ উত্তৰটো হ'ব ভট্টদেৱ। ভট্টদেৱে কথাগীত ৰচনা কৰিছিল। তৃতীয় প্ৰশ্নটো হৈছে নামঘোষা কোনে ৰচনা কৰিছিল? অপশ্যনত আছে শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী আৰু ৰাম সৰস্বতী। এইটো আমি সকলোৱে জানোৱেই প্ৰায়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব মাধৱদেৱ। মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। এইটো প্ৰশ্ন সকলোৱে জানিব বুলি আশা ৰাখিলোঁ। ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? অপশ্যনত আছে শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী আৰু ৰাম সৰস্বতী। ইয়াৰ উত্তৰ হৈছে মাধৱদেৱ। ভক্তি ৰত্নাৱলী মাধৱদেৱে ৰচনা কৰিছিল। তাৰ পাছৰ প্ৰশ্নটো হৈছে অনন্ত লহৰী কোনে লিখিছিল বা ৰচনা কৰিছিল? অপশ্যনত আছে ৰাম মিশ্ৰ, অনন্ত আচাৰ্য, শংকৰদেৱ আৰু মাধৱদেৱ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অনন্ত আচাৰ্য। অনন্ত আচাৰ্যই অনন্ত লহৰী লিখি উলিয়াইছিল। এতিয়া আমি ৬ নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ৬ নম্বৰ প্ৰশ্নটো হৈছে অংকীয়া ভাওনা কোনে ৰচনা কৰিছিল? অপশ্যনত আছে মাধৱদেৱ, শংকৰদেৱ, অনন্ত কন্দলী আৰু ৰাম সৰস্বতী। উত্তৰ হ'ব শংকৰদেৱ। শংকৰদেৱে অংকীয়া ভাওনা ৰচনা কৰিছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? অপশ্যনত আছে শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী আৰু ৰাম সৰস্বতী। আমি সকলোৱে এইটো প্ৰশ্নৰ উত্তৰ জানো। কীৰ্তন ঘোষা শংকৰদেৱে ৰচনা কৰিছিল। আপোনালোকে সকলোৱে জানে বুলি আমি জ্ঞাত। এতিয়া ৮ নম্বৰ প্ৰশ্নটো হৈছে কাদম্বৰীৰ লেখক কোন? অপশ্যনত আছে বেদব্যাস, বাণভট্ট, প্ৰফুল্ল চন্দ্ৰ বৰুৱা আৰু বাল্মীকি। শুদ্ধ উত্তৰটো হ'ব বাণভট্ট। কাদম্বৰী বাণভট্টই লিখিছিল। ৯ নম্বৰ প্ৰশ্নটো হৈছে অগ্নিকেশদেৱে তলৰ কোনখন গ্ৰন্থ ৰচনা কৰিছিল? অপশ্যনত আছে ৰামনৱমী, কথাগীতা, লাহৰী আৰু চৰক সংহিতা। শুদ্ধ অপশ্যনটো হ'ব চৰক সংহিতা। অগ্নিকেশদেৱে ৰচনা কৰিছিল। একেবাৰে শেষৰ প্ৰশ্ন ১০ নম্বৰ প্ৰশ্নটো হৈছে ৰামচৰিত মানসৰ লেখক কোন? এইটো প্ৰশ্ন প্ৰায় পৰীক্ষাসমূহত অহা দেখা যায়। অপশ্যনত আছে মাধৱদেৱ, শংকৰদেৱ, তুলসীদাস, মাধৱ কন্দলী। শুদ্ধ অপশ্যনটো হ'ব তুলসীদাস। ধন্যবাদ সকলোলৈকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।